আৰু এইফালে আমিও আকাশে মই দুইটা একদম ধুনীয়াকৈ আহি আছো এয়া পাই আমিও আহি পাই গলো বাইদেউ বজাৰ কৰিলে কি লাগে সেই গাইছ নতুন এটা ভিডিঅ'লৈ মই কেইটালে মানে আপোনালোকক স্বাগতম জনাইছো আৰু দিনে আহি গ'ল বিহু মাঘৰ বিহু হৈয়ে গ'ল এইফালে এতিয়া খৰি খেৰ কাটি এইবোৰ গোটাই থৈ দিছো তাৰ মাজতে আকৌ এটা বিপদ ওলাল মানে আকাশ ভাই আইতাক ঢুকালে তাত এতিয়া মাথা লগাবলৈ যাওঁ নে কি কোৱা এতিয়া ওলাই লৈছো আমি ধুনীয়াকে এতিয়া আকাশ ভাই ঘৰত মাথা লগাওঁগে আৰু ব'লক সেইপিনে বিহুটো পালেহিয়ে কাইলৈ উৰুকা হ'লেই পৰহিলৈ বিহু সেইকাৰণে খৰি খেৰ কাটি যোগান কৰি থৈছোঁ বাকীবোৰ কাম আছেই সেইখিনি কৰি লওঁ আপোনালোকক দেখুৱাই গৈ থাকিম ব'লক এতিয়া আকাশ ভাই ঘৰত লগ পাম যাওঁ আমিও আহি মানে হাইৱে পালোহি আৰু এইপিনে মানে বজাৰ কৰি লোৱা হ'ল কি কৰা হ'ল এইপিনে দেখাই দিয়া এয়া ললো আৰু অলপ মানে বুট মগু আটা গাখীৰ বিস্কুট সেইখিনি লোৱা হ'ল আৰু মিঠাই দুটামান ল'বগে লাগিব আগত আৰু মিঠাই দুটামান ল'বগে লাগিব আৰু এতিয়া আমি লাহেকে আকৌ ওলাই থাকো মানে গাইছ এইপিনে মানে মিঠাই কেইটামানো ল'ব লাগিব আৰু সেয়েহে মানে এইপিনে পাপাই কৈছে মিঠাই ল'বলৈ তাৰপিছত আমি লাহেকে ওলাই থাকিব লাগিব থাকিম আৰু মিঠাইকেইটা আনি লওক তাৰপিছত লাহেকে গৈ থাকিম তাৰপৰা গৈ এইপিনে গাইছ এতিয়া মিঠাই কেইটা লৈ লোৱা হ'ল তাৰপৰা গৈ থাকো এতিয়া গাইছ মানে আমিও আহি লাহেকে ৰঙামাটি পাই গ'লোহি আৰু এতিয়া লাহেকে সোমাই যাব লাগিব ভিতৰলৈ হয় নাই গৈ থাকোঁ সোমাই যাবগৈ লাগিব বহুত দূৰ আৰু অলপ দূৰ সোমাব লাগে কিবা কেইটামান ল'ব লাগিব ন কল চল কেইটামান আৰু কল চল কেইটামান ল'ব লাগিব তাৰপিছত আপোনালোকক তাত গৈ লগ পাই আছো আৰু এইপিনে মানে আমিও আহি পেলাই পাই গ'লোহি আকাশ দা ঘৰ আৰু এইপিনে ৰভা এখনো দি থোৱা আছে সৰুকে আৰু এতিয়া সোমাই যাওঁ তিনিটা এইফালে আমিও আহি আকাশ ভাই পিছফালে বহি আছো এইফালে পিছফালে চোতালত এইফালে চাই লওক ধুনীয়াকৈ এইপিনে বৰতীয়া ভাতৰ যোগাৰ কৰি আছে এই তেখেতে সেইফালে চোলা জ্বলি আছে সেইগৰাকীয়ে ধুনীয়াকৈ লৰাই আছে আৰু এইফালে এয়া আমাৰ দেহা মানুহ পখিলা আকাশ সেইফালে গুচি গ'লগৈ আহিব আকাশ আৰু ইয়াতে এয়া বহি কথা পাতি আছো আৰু আমি তাৰপাছত আৰু লাহেকে আৰু আমি ঘৰলৈ যাম আৰু এইপিনে আকাশ দাও আহিলে নমস্কাৰ আকৌ এবাৰ আমাক লগ পাইছেহি ক'ত গৈছিলাগে চুলিকেইডাল কাটি আহিলো আকৌ চুলিকেইডাল কাটি আহিলা আৰু এইডাল কি লৈ আহিছা এই মোৰ পেটটো ডাঙৰ হৈ গৈছে কাৰণে এইবিলাক এক্সাৰচাইজ কৰিব আনিছা কি লাগে তুমি কৰিবা নি তুমি কৰিবা এইফালে আকাশো আহি গ'ল আজি দিনৰ কামত ঠিকে থাকে গ'ল কি লৈ আছো হাতৰ পৰা কেঁচুৱালী চুলিকেইটা আৰু এইফালে ভাত বনাই থকা হৈছে আমাৰ বইল ভাত খাব লাগিব আমি আৰু এইফালে আমাৰ বৌয়ে আলু চালু কুটি আছে দেখিব পাইছে দেখুৱাই আছো এইফালে আলু কুটিছে কিবা কিনি চাটনি বনাব লাগিব এতিয়া বজাৰলৈ যাব লাগিব আমাৰ কবি কেইটামান লৈ আহিবগৈ লাগিব লগতে আৰু কি কেইটা বস্তু লাগে সেইকেইটা লৈ আহিম আৰু সেইফালে ভাত কাঢ়িলেই এইফালে দেখিবলৈ পাইছে ধুনীয়াকৈ দেখুৱাই দিছোঁ এজনী আমাৰ বৌ এয়া বৌ এজনী আমাৰ মতা খায় খুৰা আৰু এজনী বৌ তাৰপিছত এজনী পখিলা এইগৰাকী আহি আছে গামলা লৈ আৰু এইফালে আমিও আকাশে মই দুইটা একদম ধুনীয়াকৈ আহি আছোঁ এয়া বজাৰ কৰিবলৈ হয় নে বজাৰ কৰিবলৈ আহি আছোঁ মানে চব্জি কেইটামান লাগিব সেইকাৰণে লৈ আহোঁ চব্জিকেইটা চাটনি বনাব লাগিব যে কেঁচা চাটনি আজি বইলটো হ'ব তাৰপিছত কাইলৈ হ'ব পৰহিলৈ হ'ব তাৰ পিছদিনাখন আমাৰ কাজ পৰিছে আৰু কাছৰ কি বুলি কয় পাহৰি গৈছে নহয় কি বুলি কয় সেইটো কাজ বুলিয়ে কয় তাৰ পিছদিনাখন জ্ঞাতলি ভোজ তাৰপিছৰ পৰা আমাৰ বৰফ চৰফ একেবাৰে একদম ভাজি চব ক্লিয়াৰ হ'ব আৰু তেতিয়াৰ পৰাহে এনে তেল মৰা খাব পাৰিম বৰ্তমান এতিয়া বইল খাই থকা হৈছে আজি প্ৰায় 10 দিনলৈকে আজি 10 দিন ন কাইলৈ 11 দিনৰ দিনাখন কৰ্মটো কৰি দিব লাগিছিলে
কিন্তু কৰ্মটো আমাৰ লগতে মানে কাইলৈ বিহু উৰুকা যে সেইকাৰণে নহ'লে আৰু হয় নাই কাইলৈ হ'ব মানে কাইলৈ মানে আপোনাৰ শুধৰাই দিব আৰু বাকী কি কৰিব আছে কৰি দিব তাৰপিছত আপোনাৰ বাকী নাম চামবিলাক শিকি যাব যেনেকৈ নাজানো আৰু এইখিনি আৰু ভকতে কৈছে আৰু মইতো কি জানো সৰু ল'ৰা ছোৱালী সৰু সংখ্যাতে পঢ়োঁ ন এতিয়া বজাৰলৈ গৈ লওঁ তাৰ বজাৰত গৈ মানে কি কি চব্জি ল'ব পাৰোঁ কেঁচা চব্জি খাব পৰা তাকে চাই লওঁ বোলো একেবাৰে বজাৰত লগ পাই থাকিম আৰু আমি একদম আজি বৰতীয়া ভাত খাইহে যাম আৰু দেই এইপিনে আজি আকাশৰ গাঁওখন দেখুৱাই দিছোঁ মোৰ ভিডিঅ'ত চাই লওক আহি আছোঁ গাঁৱৰ মাজে মাজে খালি ডাঙৰ গাড়ীবিলাক চলি থাকে নাই ডাঙৰ গাড়ীবিলাক চলি মানে ৰাস্তাবিলাক ইমান এটা ভাল হৈ থকা নাই আমাৰ এইফালে মানে পানী যোৱা ৰাস্তাটো নাইকিয়া এতিয়াহে লুমবিলাক বনোৱা হৈছে ভালকৈ তথাপিও মানে পানী হ'লে মানে ইয়াতে গোটেই পানী হৈ থাকে মানে ৰাস্তাবিলাক সোনকালে বেয়া হৈছে আমাৰ সেইফালৰ ৰাস্তাবিলাক ইমান সোনকালে বেয়া হোৱা নাই দেখিছে নাই বেয়া নোহোৱা কাৰণটো হৈছে আমাৰ পানীটো যেনি গুচি যায় মানে আৰু আমাৰ ব্লক ৰাস্তা যে সেইটো কাৰণে ব্লক ৰাস্তা হ'লে ইমান পটককৈ বেয়া নহয় এইটো আকৌ আপোনাৰ এইবিলাক কি বুলি কয় এইটো কি বুলি কয় কোনটো এইটো কি দি পাতিব নোৱাৰা বুলি কয় এই কোলা 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 এটা পিছতেই কৈছিলে ভাগি গ'ল আৰু এতিয়া ভাগি গ'ল তাকে আৰু এইফালেদিও যাব পাৰি এতিয়া আমি মন গ'লে এইফালেদিও যাব পাৰোঁ এইফালেদি যাওঁ পাই আমিও আহি পাই গ'লোঁ বাইদেউ বজাৰ কৰিলে আৰু এইফালে চব্জি ল'ব লাগিব কবি লৈ লওঁ এইফালে কবি ওলাইছে তাৰপিছত মটৰটো আছে চাগে দেই মটৰটো নল'লেও হ'ব এতিয়া কবিটো লৈ লওঁ কবিটো লওঁ কবি লৈ লওঁ তাৰপিছত গাজৰ লৈ লওঁ ফুলকবি লৈ পিনে বন্ধাকবি এইটো ল'ব লাগিব এইটো মানে চাটনিহে কৰিব গাজৰ আৰু এইখিনি দি গোটেইখিনি সৰু সৰুকৈ কাটি দুটা 1 কেজি লৈ লওঁ অঁ দাদা ফেমাছ দাদা এই কবি দুটা দি দিবচোন 1 কেজি কৰি এইটো লওক এইটো হৈ যাব নেকি প্ৰায় বজাৰত মানুহ বহুত ভিৰ হৈছে দেখিবই পাইছে এইফালে আৰু সন্ধিয়া সময়লৈকে চাগে মানুহ পুৰা ফুল হৈ যাব লৈ ল'লোঁ এতিয়া ওলাই থাকোঁ ন এতিয়া গৈ থাকোঁ আৰু ইফালে কিবা কিবি চাওঁ নিচিনা না চাবলগীয়া বস্তু কি আছে ন এইকেইটাই আছে আমাৰ চাটনিৰ লগত বনাবলগীয়া বস্তু বাৰু বলক এইফালে আমাৰ বিহু এবাৰ নচলিব গমটো পাইছে হয় নাই আপোনালোকৰ এবাৰ বিহু বেলেগ চলিব নাই বেলেগ বুলি নহয় যেনেকৈ বিহু চলাওঁ তেনেকৈ চলাব লাগিব কাৰণ যিমানেই যি নহওক যে তহঁতৰ ঘৰলৈ আজি বিহু আগতে আহিবলগীয়া হ'ল মই বিহুতে আহিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া তহঁতৰ আকৌ এই বিপদটো হৈ গ'ল যে সেইকাৰণে আহিলোঁ আকৌ সকাম বা গিয়াতলি ভোজৰ দিনা আহিম আৰু আহিব থকাকৈ আহিব কৈছোঁ মানুহজন থকাকৈ নাহে আৰু আপুনি মই অকলশৰীয়া মানুহৰ ঘৰ যে দিগদাৰ হয় থকাকৈ আহিব অকলশৰীয়া এই 3জনীকে কুকুৰ ৰাখি থৈছে অকলশৰীয়া নহয় মানে মোৰ ঘৰটো অকলশৰীয়া হয় নাই ঘৰত আপোনালোকৰ ঘৰত কোনো টু মাছ কৰিব নোৱাৰে কেংকে ধৰে মোক কুকুৰকেইজনীক খোৱা মানুহ এটাই লাগিব কুকুৰকেইজনীক ভাত দিয়া মানুহে লাগে এনেই নহয় চুৰ কৰিব নোৱাৰে চোৰ নাহে চোৰ সোমাব ভুলতো নাই কুকুৰৰ পৰা কিন্তু কথা হ'ল কি কুকুৰকেইজনীক প্ৰতিপাল কৰা মানুহ লাগিব নহয় খোৱা বোৱা সেইটো কাৰণে এইফালে পাৰ চৰাই লাগিছে চাই লওক পাৰ চৰাই উৰি গ'ল এইয়া ওলকবি ল'বলৈ কৈছিলে নি ওলকবি নালাগে ওলকবি মানে কি হয় সেই তাত 3টামান আছেই তেনেকৈ নেমুটো লৈ লওঁ ডাঙৰ ডাঙৰ দি দিয়ক কি ওলাইছে এইটো কি ওলাইছে কি বস্তু लाइटर 100 में ए भैया भैया तो नहीं बोल रहा है 100 में 4 100 में 4 100 में 4 100 में 4 देखने दो 100 में 4 वस्तु 100 में 4 वस्तु 100 में 4 100 में 4 100 में 4 100 টকীয়া বস্তু দলিয়া দিছে একো হোৱা নাই ওই কোনটো কোনটো বস্তু দিবা আরে কোনটো কোনটো দিবা एक लाइट है बल्ब पे लाइटर है चार्जर है देखने दो एक को देखने दो 100 में 4 वस्तु 100 में 4 100 में 4 100 में 4 লাইটাৰ এটা আছে লাইটাৰ এটা ডাল চাৰ্জাৰ কটলেছ ডাল যে তাৰপিছত এই লাইটটো দিব এই লাইটটো দিব আৰু এই লাইটটো দিব 4 100 में 4 100 में 4 ये बड़ा पर वाली দলিয়াই দিছে বহুত ওপৰলৈ দলিয়াই দিছে একো হোৱা নাই বাৰু যি কি নহওক আমি সেইখিনিৰ পৰা আহিলোঁ আৰু এইফালে জলাচেনা খাওঁ বুলি ক'লে দাদাই আৰু সেয়েহে মানে জলচেনা ল'ব লৈছে আৰু জালচেনা এইফালে ভাইটি হ'বনে 10 টকা তুমি খুলিছা এখন তোমাৰ ঘৰ ক'ত দলঙৰ ইপাৰে এইখিতে বেছি দূৰ নহয় ন এইকণতে সেইটো কাৰণে টেনাৰ বাকী ছাবস্ক্ৰাইবাৰ 2জন পাই গৈছিলোঁ কেমেৰাত নাই বাৰু আৰু বাকী আমি ওলাই থাকোঁ ন ওলাই থাকোঁ যিহেতু সিহঁতি বনাবলৈ ৰখি আছে চাটনিটো আৰু সেইফালে দেখিব পাইছে বজাৰ এয়াই আৰু আমাৰ এইফালে আছে আমাৰ হাইৱেটো আছে এইফালে আছে মানে আমি এইখিনি তেনেকৈ গাড়ী আহি থাকোঁতে যে
এনেকুৱা এই চাইডতে লোহাখিনি যে লোহাখিনি টুটিলে ধামকৈ মাৰি দিছেহি ভাল এনেকৈ মানুহ বহি থকা নাছিলে মানে তেতিয়া বজাৰখন বহা নাছিলে মানে অঁ তো ৰাতি প্ৰায় 9-10টা মানৰ কথা ধামকৈ মাৰি দিছে এনেকুৱাবিলাক একদম গোটেই উঘাল খাই পানি উফৰি পৰিছে মানুহ থাকিলে উৰি যাব বিলাহী আগত লৈ ল'মগৈ এইখিত নহ'ব এইফালে আমাৰ বেপাৰী এজন বহি আছে অ' দাদা কেনেকুৱা বজাৰ কেনেকুৱা হৈছে হা অঁ বেপাৰীজনে এইফালে দেখিছে চব্জি এটা জুখি আছে তোমাৰ বজাৰ ভাল হৈছে যে পাইছোঁ এই মোৰ ভিডিঅ'ত নোলাও কেটলামানৰ ভিডিঅ'ত ওলাবি ই আপোনাৰ কথা কৈয়ে থাকে সেইটো কাৰণে অকণ উঠাই দিছোঁ প্ৰায় আমাৰো বজাৰকেইটা কৰি লোৱা হ'ল এতিয়া ওলাই থাকিব লাগে দাদা ওলাই থাকোঁ ন কেমেৰা আপুনি ধৰিবনে এতিয়া অফ কৰি দিওঁ অফ কৰি দিছোঁ এতিয়া ব'লক ঘৰত লগ পাই আছোঁগৈ আৰু এইপিনে মানে আমি গোটেইকেইটা বহি আছোঁ দেখিবলৈ পাইছে এইকণতে আৰু এইপিনে কুটি থকা হৈছে চালাড বইল ভাতৰ কাৰণে এইপিনে কুটি থকা হৈছে তাৰপিছত আৰু আমি বজাৰ সমাৰ কৰি আহিলোগৈ আকাশে মই গৈ আকাশে ধুনীয়াকৈ ভিডিঅ' বনাই দিছে আৰু মজা আছে মায়ে কি ক'বা এতিয়া চালাড হওক আৰু ভাত পানী খাম তাৰপৰা যাম আৰু ওলাই বইল ভাত খাই আৰু ৰৈ নাথাকোঁ যাম ৰৈ নাথাকোঁ নহ'লে দেৰি হৈ যাব আকৌ দেৰি হয়তো আছে নহয় দেৰি হয়তো আছে আৰু এইফালে দেখিবলৈ পাইছে বইল ভাত এইপিনে একদম ৰাইজে ধুনীয়াকৈ বাঢ়ি আছে দি আছে আৰু মনালিছাজনী কেনি গ'ল এইফালে বহি দিব লাগিছিল আকৌ এয়া দেখুৱাই দিছোঁ ৰাইজে বিটাই আছে দেই আমাৰ আকাশক দেখুৱাই দিওঁ আকাশ কেনি গ'লি এই কিবা খা ক আকৌ কিন্তু কম আৰু এতিয়া এনেকৈ কিমান দিন চলিলা আজি 10 দিনত ভৰি দিছোঁ অঁ আৰু বাদ বাকী আজি দিনটো ভাত নাই খোৱা ন একদম পেট শুকাই গৈছে অঁ এতিয়া ভাত খাই লৈছোঁ সদায় এনেকৈ মানুহ হয়নে আজিতকৈ বেছি হয় নি ইমান আমাৰ গোটেই পৰিয়াল সোপা এনেকৈ বহিলে মানে খাওঁ অঁ বংশ পৰিয়াল একেলগে একদম ধুনীয়াকৈ পিছফালে একদম ধুনীয়াকৈ এখন ফিল্ড উলিয়াই লৈছে সদায় এনেকৈ বইল ভাতটো মিলা প্ৰীতিৰে খোৱা হয় আৰু আজি আমাৰ পৰিয়ালো আহিছোঁ আমাৰ পৰিয়ালো এতিয়া খাম এতিয়া লগে ভাগে খাই মেলি আকৌ যামগৈ আৰু এতিয়া আমি খাই লওঁ হয় নাই পা খাই লওঁ এইপিনে গাইজ এতিয়া চক এইপিনেও খাবলৈ লৈছে বগা কেইজনীয়ে এইপিনে চক দেখাই দিছোঁ আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ বাৰু সকলোকে ক'লোঁ এতিয়া গৈ থাকোঁ আৰু দেই যাওঁ কাৰণ টাইম বহুত হ'ল আমিও এতিয়া গৈ থাকোঁ আৰু টাইম বহুত হ'ল দাদা এতিয়া আপোনালোকক বিদায় দিছোঁ আকৌ আপোনালোকে বুজৰ দিনা আহিব পাৰে নে সকামৰ দিনা আহিব পাৰে কোনোবা দিনা আহিম আৰু কোনদিনা আহোঁ নাজানো আৰু যিখিনি পাৰোঁ মানে যিমানটো পাৰোঁ চাওঁ চেষ্টা কৰি হয়তো দুদিনো আহিবলৈ আছোঁ আহিম আৰু এতিয়া গৈ থাকোঁ আৰু ব'লক বাৰু এতিয়া আমি গৈ থাকোঁ সকলোকে ক'লোঁ মা যাওঁ দেই যাওঁ দেই আহিম ধুনীয়া লাইট এটা লাগি আছে গৈ থাকোঁ দেই আকাশ নমস্কাৰ আমাৰ এই ভগা বজাৰত আহি পিনি আপোনালোকে দেখা দিলে বহুত ভাল পাইছোঁ আৰু কি ক'ম আৰু মোৰ আপোনালোকে যে ইমান দেৰি আহি পিনি আমাৰ ঘৰত থাকিলেহি সেইটো কাৰণে বহুত ভাল লাগিলে আৰু বহুত বহুত ধন্যবাদ জনাইছোঁ তো আকৌ এদিন আহি পিনি দেখা দিলে ভাল পাৰিলে দুদিনে আহি পিনি দেখা দিব যিমান পাৰোঁ চেষ্টা কৰিম আৰু বাকী কি ক'ম আৰু এতিয়া গৈ দিব নিয়ৰো বহুত লগে ভাগে বৰতীয়া ভাত সাজ খায়ো ভালেই লাগিল বাৰু গোটেই পৰিয়ালকেইটা গোট খাই ইমান ধুনীয়াকৈ লাগি মানে বহুত ভাল লাগিল আৰু মই ক'বলৈ বাকী নাই বাকী আৰু গৈ থাকিব ওলাই এতিয়া গৈ থাকোঁ বনাব পৰাই নাই মই ভিডিঅ' চাগে কেতিয়ালৈ বনাব পাৰিম ঠিকান নাই মানে মই এতিয়া মানে কি হৈছে কাহিনীটো এই সকামৰ ভিডিঅ' দি থাকিবলৈ মন নাই একেবাৰে বেয়া লাগিছে বনাবলৈ আৰু বেলেগ বাহিৰলৈ ওলাই গৈ পানি গ'লেও মানে ধৰি থওক মানুহে জিতি গাব সেইটো কাৰণে নাই যোৱা আৰু একেবাৰে সকামৰ পিছত ধুনীয়াকৈ ভিডিঅ' আহিব আপোনালোকে চাব এতিয়া দাদা ভিডিঅ'তে মোক চাই থাকক আৰু এতিয়া গৈ থাকোঁ বাই 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 এতিয়া মানে গাইজ আমি আহি দেৰগাঁও চাৰিআলি পাবহি হৈছেহি হয় নাই এয়া পালোহিয়ে এয়া চক এইপিনে দেখাই দিছোঁ আপোনালোকক আগত আছে আৰু লাহেকৈ এতিয়া গৈ থাকিম ঘৰ পামগৈ আৰু কিমান কিলোমিটাৰমান আছেগৈ প্ৰায় 20 কিলোমিটাৰমান আছেগৈ তাৰপিছত ঘৰ পাই যামগৈ এতিয়া মানে গাইজ আমি আহি ঘৰ পাবহি হৈছে আৰু আজিলৈ ভিডিঅ'টো ইমানটা সামৰি দিওঁ মানে এতিয়া ইয়াতে সামৰি দিওঁ আৰু ঘৰটো কি দেখা দেখিম বহুত ঠাণ্ডা গাড়ী এইবোৰ হাৱা চাৱা একদম আহি থাকে সেইটো কাৰণে পূৰা ঠাণ্ডা লাগিছে আৰু আজিলৈ ভিডিঅ'টো ইমানটা সামৰি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব
ছাবস্ক্ৰাইব কৰি দিব পুৰা বাই বাই আৰু দেই বাই বাই